হেল্ল' এভৰিৱান, কি খবৰ? নিশ্চয় ভালেই চাগে। মোৰো বৰ্তমান ভালেই। আপোনালোকে যদি মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ভাবিছোঁ চেণ্ডউইচ বনাওঁ বুলি আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া মই চেণ্ডউইচনো কেনেকৈ বনালোঁ। প্ৰথমতে এয়া মই চেণ্ডউইচ বনাবৰ কাৰণে ব্ৰেড লৈ লৈছোঁ আৰু ব্ৰেডৰ কাষটো খাই ভাল নালাগে কাৰণে মই ব্ৰেডৰ ছাইডকেইটা কাটি কাটি লৈছোঁ যাতে খাবলৈ ভাল লাগে। এইটো ৰেচিপি আপোনালোকে ঘৰতে সহজতে বনাই খাব পাৰিব আৰু ল'ৰা ছোৱালীক টিফিনত দিওঁ বুলি ভাবিলেও দিব পাৰিব। আৰু এয়া এখন কেৰাহী পাতি লৈ তাতে অলপ তেল গৰম কৰি মই চিকেনখিনি অলপ সৰু সৰুকৈ কাটি লৈছোঁ আৰু তাতে বন্ধাকবি, গাজৰ, কেপচিকামখিনি ভালদৰে ভাজি লৈ আৰু ব্ৰেডখিনিৰ ওপৰত এতিয়া মই ভালদৰে চিলি চচ অলপ লগাই দিছোঁ আৰু মেয়নিজ আৰু টমেট'ৰ চচ ভালদৰে মিহলাই লৈছিলোঁ। সেইটো আপোনালোকৰ লগত ভিডিঅ' কৰা নহ'লে, সেয়াও মই ব্ৰেডখনৰ ওপৰত ভালদৰে সানি লৈছোঁ আৰু একেধৰণে মই ইখন ব্ৰেডৰ ওপৰতো তেনেকৈ সানি ল'ম যাতে খাবলৈ ভাল হয়। এতিয়া ভাজি ৰখা চিকেন, বন্ধাকবি, গাজৰ, কেপচিকামখিনি মই ব্ৰেডখনৰ ওপৰত দি ভালদৰে মিহলাই দিছোঁ আৰু এখন ব্ৰেড তাৰ ওপৰত ধুনীয়াকৈ ঢাকি দিছোঁ আৰু গোটেইকেইখন ব্ৰেড মই একেধৰণেই কৰি লৈছোঁ। আৰু এখন টাৱা পাতি লৈ তাতে মই অলপমান বাটাৰ দি দিছোঁ আৰু যোনখিনি মই ব্ৰেড বনাই ৰাখিছিলোঁ সেই ব্ৰেডখিনি মই এতিয়া টাৱাখনত ভালদৰে বাটাৰ লগাই লগাই গৰম কৰিম। আৰু এয়া চাওক, চেণ্ডউইচখিনি ইমান ধুনীয়া হৈছে। আপোনালোকে যি শ্বেপত বিচাৰে সেই শ্বেপতে কাটি ল'ব পাৰিব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আপোনালোকেও এই ৰেচিপিটো ঘৰতে বনাই খাব পাৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ